চাওক একদম সন্ধিয়া হৈ আপোনালোকক দেখুৱাই দিওঁ চাকি জ্বলাই থোৱা আছে ভিতৰতে চাওক একদম ধুনীয়াকৈ কাচি জ্বলাইছে কিন্তু মোবাইলত দেখিছোঁ চন্দাৰ নিচিনা হৈছে হাই ফ্ৰেণ্ডছ মোৰ ধৰিলে স্বাগতম জনালোঁ আৰু আপোনালোকক আজি মই মানে সন্ধিয়া পৰিৱেশটো দেখুৱাম বুলি ভাবিছোঁ আৰু এতিয়া একদম সন্ধিয়া লাগি আহি আছে বলক আপোনালোকে সকলোকে আমাৰ গাঁৱৰ সন্ধিয়া পৰিৱেশটো দেখুৱাই দিওঁ বলক আৰু এয়া চাওক একদম এফালে পথাৰ আছে আমাৰ ঘৰৰ পিছপিনেই তাৰপিছত এতিয়া মানে সন্ধিয়া লাগি আহিছে যে ভালকৈ নেদেখিব আৰু এতিয়া ধুনীয়াকৈ ডাল ডালকৈ মানে ওলাইছে আছে ধান ওলাইছে একদম আঘোণমহীয়াটো আৰু ভাল লাগিব একদম সোণালী হৈ যাব আৰু এইপিনে চাওক এতিয়া সন্ধিয়া হৈছে কাৰণে ইমান ধুনীয়াকৈ দেখিবলৈ নাপাব কিন্তু এতিয়া মই দিনত কোৱাহেঁতেন আৰু ভালকৈ দেখিব পালেহেঁতেন চাওক কিমান ভাল লাগিছে ব'লা যাওক আমি অকণমান ৰাস্তা ফুৰি আহোঁগৈ আৰু চাওক একদম সন্ধিয়া হৈ আহি আছে যে একদম সূৰ্যটো এতিয়া ডুবিবলৈ মানে ডুবিলেই আৰু তাৰপিছত আৰু এতিয়া আপোনাৰ নেদেখিব মানে গোটেই একদম মানে বহুতেই ভাল লাগে আমি এতিয়া ৰিলত চাইছোঁ বহুত ভাল লাগিছে একদম সেউজীয়া সেউজীয়া হৈ আছে তাৰপিছত এতিয়া আৰু পিছত ভিডিঅ'টো কৰাহেঁতেন আৰু ভাল লাগিলে হয় ব'লক আপোনালোকক দেখুৱাই দিওঁ একদম এতিয়া একদম আৰু এতিয়া ঠাণ্ডা আহি আছে পুহমহীয়া ঠাণ্ডা নিচিনা দিছে এনেকুৱাই ঠাণ্ডা হৈছে নহয় কুঁৱলী পৰি আছে একদম আমাৰ ৰাস্তা কেঁচা ৰাস্তা এইফালে চাওক একদম পথাৰ সেইপিনেও পথাৰ গোটেই মানে আমাৰ এইডোখৰত গোটেই গছেৰে ভৰা গোটেই মানে কৈছোঁ নহয় সেয়ে ভৰা সেইকাৰণে বহুত ভাল লাগে সেইটো যে গাঁৱত ইয়াত আঘোণলৈ বহুত ভাল লাগিব কাৰণ একদম সোণালী হৈ যাব মানে বহুতেই ভাল লাগিব আৰু এইটো আমাৰ এইকণৰ একদম সৰু এটা মন্দিৰ শিৱ মন্দিৰ ব'লক আপোনালোকক দেখুৱাই দিওঁ চাকি জ্বলাই থোৱা আছে ভিতৰলৈ গৈ দেখুৱাই দিওঁ কেনেকুৱা চব এইটো আমাৰ শিৱ মন্দিৰ আৰু এয়া শিৱ মূৰ্তিত একদম ধুনীয়াকৈ ৰং কৰি থোৱা আছে আৰু মই এতিয়া ধুনীয়াকৈ আশীৰ্বাদ লৈ ল'লোঁ এতিয়া মই যাওঁ চাওক একদম ধুনীয়াকৈ কাচিযোৰ ওলাইছে কিন্তু মোবাইলত দেখিছোঁ চন্দাৰ নিচিনা হৈছে কিন্তু কাচিযোৰহে ওলাই আছে তাৰপিছত এইফালে সূৰ্য ডুবি গ'ল মোৰ এতিয়া বহুত ভাল লাগিছে কেতিয়াবা খোজকাঢ়িবলৈ আহিব লাগে আমি খোজকাঢ়িবলৈ আহিছোঁ এতিয়া সদায় নাহোঁ কেতিয়াবা আহোঁ আৰু এতিয়া মোৰ মানে মোক আজি ব্লগ কৰিবলৈ মন গ'ল আৰু একদম সন্ধিয়া পৰিৱেশটো আজি বহুত ধুনীয়া পালোঁ দেখি সেইবাবে মানে আপোনালোকক দেখুৱাই দিলোঁ যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আজি ভিডিঅ'টো ইমানতে সামৰিম আৰু যদি ভাল লাগিলে চাই একদম লাইক কৰি দিব দেই একদম নাপাহৰিব মোক আগুৱাই দিয়ক মোক আশীৰ্বাদ দিয়ক যাতে মই আৰু ধুনীয়া ধুনীয়া ব্লগ দিব পাৰোঁ সকলোলৈকে শুভ সন্ধিয়া বাই বাই